So welcome to back my YouTube channel. আজি আমি গৈ আছো দেওপানী মন্দিৰ। ৰাতিপুৱাই শুই উঠিলো আৰু এতিয়া আহিছো দেই। মোৰ লগত আছে ভাগিন আৰু মোৰ পাপা আহিছে মোৰ পাপা অলপ গাড়ীত আহিছে মানে পাছত আহিব। আৰু এফালে চাওক আমাৰ গাঁৱৰ দৃশ্য, তাৰ পৰিৱেশ সেউজীয়া অকল ইমান ধুনীয়া ঠাই, গোটেইখন সেউজীয়া। গোটেই বোকা আমাৰ ৰাস্তাবিলাকত। পুখুৰীত দেখিছে না পানী পুৰা ফুল, কালি ৰাতি পুৰা বৰষুণ দিলে, সেইটো কাৰণে গোটেই ৰাস্তাটো বোকা হৈ থাকিলে। এইফালে ওচৰতে আমাৰ পাহাৰখন আছে, দেখিবলৈ ওচৰ কিন্তু বহুত দূৰ হয়। আমাৰ পদূলিটো বহুত দীঘল, ৰাস্তাটো ইয়াৰ পৰা ওপৰ মুণ্ডলে বহুত দীঘল হয়। এনেকৈ গৈ আছো আৰু বাকী ভিডিঅ'সমূহ দেখাম পাছত হা।